নমস্কাৰ। ২৬ জানুৱাৰী দেওবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি ধনু ৰাশি, মূলা নক্ষত্ৰ, দ্বাদশী কৃষ্ণপক্ষ, ব্যাঘাত যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আহকচোন চাওঁ। প্ৰথমে আহিব মেঘ ৰাশি। আপোনাৰ শৰীৰ অলপ লক্ষ্য ৰাখিব, উঠা নমা দেখা যায়। অৰ্থৰ ক্ষেত্ৰত ভাল, ভ্ৰমণ বৰ ভাল বুলিব নোৱাৰি, অলপ সাৱধান হ'ব। চাকৰি কৰ্মত আপুনি এক্টিভ থাকিব, পজিটিভিটি থাকিব। ব্যৱসায়ত মোটামুটি হ'ব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক খিয়াল ৰাখক। প্ৰেমৰ দিশত ভাল, সন্তান সুখত বাধা, বিদ্যাৰ ক্ষেত্ৰত ভাল, ভাগ্যৰ সহায় পাব, ডাঙৰক হাতত লৈ চলিব, কিছু গুপ্ত শত্ৰু পাব, আপুনি বেছি খৰধৰ হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল থাকিব। চাকৰি কৰ্মত চাপ থাকিব আপোনাৰ। কিছু শত্ৰুৱে পিছত লাগিব পাৰে। গুৰুত্বপূৰ্ণ ডিচিশ্যন চাই চিতি ল'ব। ব্যৱসায়ত উন্নতি হ'ব। আইনী কৰ্মত ভাল, দাম্পত্য জীৱনত ভালেই দেখা যায়। প্ৰেমত সফলতা পাব। আনে আপোনাক চেপি ধৰিব পাৰে। আৱেগিকভাৱে আপোনাক টেনচন দিব, বেছি আশা নকৰিব। যান বাহনৰ পৰা অলপ চাই চিতি চলিব, শত্ৰুৰ নজৰ আছে। এতিয়া আহিব মিথুন ৰাশি। সেউজীয়া ৰং, 6 সংখ্যা। শৰীৰ মোটামুটি ভাল হ'ব। ডাঙৰক লক্ষ্য ৰাখিব। অৰ্থ কষ্ট দেখা যায়। ভাগ্যৰ সহায় পাব। শত্ৰু পাব কৰ্মক্ষেত্ৰত। আপোনাক কোনো ডাঙৰ সিদ্ধান্ত লোৱাত সহায় পাব। শত্ৰুৰ পৰা মেণ্টেল প্ৰেছাৰ পাব। আইনী দিশত ভাল, জ্ঞাতি শত্ৰু থাকিব। সন্তান সুখত বাধা হ'ব। আপুনি কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। টেঙৰালি কৰিব, দৰকাৰ আছে। এতিয়া আহিব কৰ্কট ৰাশি। সোণালী ৰং, 8 সংখ্যা। দিন আপোনাৰ ভালেই হ'ব। যিকোনো বাধা আঁতৰাই আগবাঢ়িব পাৰিব। যিকোনো জামালা জঞ্জাত সমাধা কৰক। পেণ্ডিং হৈ থকা কাম কৰি পেলাওক, ভাল হ'ব। শৰীৰ ভাল, ভ্ৰমণত বৰ ভাল নহয়। ব্যৱসায় দিশত ভাল কৰক। প্ৰেমৰ দিশত ভাল, দাম্পত্যত চাপ থাকিব। ডাঙৰৰ সৈতে সম্পৰ্ক খিয়াল ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত বাধা, নিজৰ কনফিডেন্স বঢ়াব। বন্ধু ভাগ্য ভাল নহয়। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা, ৰঙা ৰং। শৰীৰ লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত জামালা ৰৈছে। ভাগ্যৰ সহায় নহয়। মেণ্টেল প্ৰেছাৰ দেখা যায়। আপুনি যিভাৱে কাম কাজ কৰাৰ কথা ভাবিছে সেইভাৱে কৰাত অসুবিধা হ'ব পাৰে। কিছু অস্বস্তিকৰ পৰিৱেশ দেখা যায়। ব্যৱসায় দিশত ভাল,
ভ্ৰমণৰ ক্ষেত্ৰত ভালেই দেখা যায়। দাম্পত্য জীৱন, সন্তান ভাগ্য আদি ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা। আপুনি কথা বতৰা জানি বুজি অলপ চাই চিতি ক'ব। পেণ্ডিং সমস্যা, পাৰিবাৰিক সমস্যাই মন অস্থিৰ কৰিব পাৰে, লক্ষ্য ৰাখিব। প্ৰেমৰ দিশত ভাল। আনৰ প্ৰেছাৰ বেছি দেখা যায়, আনে চেপি ধৰিব। এতিয়া আহিব কন্যা ৰাশি। 3 সংখ্যা চকলেট কালাৰ ব্যৱহাৰ কৰিব। শৰীৰ মোটামুটি ভাল। আপুনি ডিপ্ৰেশ্যনত থকা আদি হ'ব পাৰে। অৰ্থৰ ক্ষেত্ৰত ভাল। মানসিক হতাশা আদি দেখা যায়। কাম কাজ আপোনাৰ নৰ্মেলভাৱে হ'ব বা থাকিব। ভাগ্যৰ বৰ বেছি সহায় নহয়। সন্তান বিদ্যা আদিত ভাল। আইনী কৰ্মত ভুগাব। স্বামী স্ত্ৰীৰ মাজত অশান্তি, খং ৰাগ বাঢ়িব পাৰে। কোনো ভুল মানুহক বিশ্বাস কৰিব পাৰে আপুনি, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি। 8 সংখ্যা বগা ৰং। দিন আপোনাৰ ভালেই। শৰীৰ ভাল দেখা যায়, কিন্তু সন্তানৰ শৰীৰ অলপ লক্ষ্য ৰাখিব। কোনো ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। ব্যৱসায়ৰ দিশত ভাল, লাভ হ'ব। আপুনি পজিটিভ হৈ কাম কাজ কৰক। আনৰ নজৰ লাগিব পাৰে। শত্ৰু বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। নানাভাৱে আপোনাক মানসিক চাপ দিব পাৰে, খিয়াল ৰাখক। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিকত শান্তি নষ্ট হৈছে। প্ৰেমৰ দিশত বাধা। আইনী সমস্যা দেখা নাযায়। পৰিস্থিতিৰ লগত মোকাবিলা কৰক। কৰ্মক্ষেত্ৰত সফলতা পাব। আপুনি ফ'কাছ ৰাখি নিজৰ কাম কাজ কৰক। এতিয়া আহিব বৃশ্চিক ৰাশি। ৰঙা ৰং 3 সংখ্যা। শৰীৰ মোটামুটি ভাল। ভ্ৰমণত সমস্যা হ'ব পাৰে। বিনিয়োগ আদি নকৰিব। অৰ্থনৈতিক চাপ বাঢ়িব। অযথা খৰচ হ'ব পাৰে। কৰ্মক্ষেত্ৰত অশান্তি দেখা যায়। নিজৰ ভেলু বঢ়াওক। আপুনি কোনো ক্ষেত্ৰত দাম নাপাব পাৰে। পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। কাম কাজত বাধা বাঢ়িব। ওপৰ মহলৰ লগত সংঘাত হ'ব পাৰে বা ডাঙৰৰ লগত, লক্ষ্য ৰাখিব। চাই চিতি কথা বতৰা ক'ব। ব্যৱসায় দিশত মোটামুটি। দাম্পত্য জীৱনত ভালেই দেখা যায়। সন্তান সুখত ভাল। বিদ্যাত বাধা দেখা যায়, খিয়াল ৰাখক। আইনী সমস্যা দেখা নাযায়। মানসিক চাপ বাঢ়িব পাৰে। আনৰ কাম কাজত নাথাকিব, কোনো জামালাত নাযাব। জ্যেষ্ঠজনৰ সৈতে সমস্যা দেখা যায়। বেছি আশা প্ৰত্যাশা আদি নকৰিব। এতিয়া আহিব ধনু ৰাশি। হালধীয়া ৰং 6 সংখ্যা। দিন মোটামুটি চলিব। শৰীৰ ভাল। বিনিয়োগ আদি কৰিব পাৰিব। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা যায়। ভ্ৰমণত বাধা। আপুনি টাৰ্গেট লৈ কাম কৰক। কৰ্মক্ষেত্ৰত ভাল। ওপৰ মহলৰ সহযোগিতা পাব। শত্ৰু কিছু দূৰ হ'ব। নিজৰ ভেলু বঢ়াব। ব্যৱসায়ত ভাল লাভ হ'ব। দাম্পত্যত নজৰ দিয়ক। অশান্তি দেখা যায়। প্ৰেমত ভালেই দেখা গৈছে। আপুনি বন্ধুৰ সহায় পাব। সন্তানক নজৰ দিয়ক। বিদ্যাৰ ক্ষেত্ৰত ভাল।
সফলতা পাব। মানসিক চাপ থাকিব, অযথা খৰচ পাতি বাঢ়িব। এতিয়া আহিব মকৰ ৰাশি, নীলা ৰং ৮ সংখ্যা। পৰিয়ালৰ শৰীৰ নজৰ ৰাখিব। অৰ্থৰ চাপ দেখা যায়। ভাগ্যৰ সহায় পাব। ভ্ৰমণৰ ক্ষেত্ৰত কিছু বাধা দেখা যায়। বন্ধুৰ পৰা অলপ সাৱধান হ'ব। হিংসা কৰিব পাৰে। শত্ৰুৰ কিছু সমস্যা দেখা যায়। ভাগ্যৰ সহায় পাব। আপোনাৰ ডাঙৰ কোনো কাম সমাধা হ'ব পাৰে। প্লেনিং কৰি কাম কাজ কৰক। ওপৰ মহলৰ লগত সম্পৰ্ক ভাল কৰক। ব্যৱসায় দিশত ভাল। নিজৰ ব্যক্তিত্বৰ উন্নতি কৰক। স্বামী স্ত্ৰীৰ সম্পৰ্কত নজৰ দিয়ক। জ্যেষ্ঠজনৰ সহায় পাব। আনৰ কামত নাথাকিব। কোনো আইনী সমস্যাত পৰিব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আপুনি যিমান পাৰে মিঠা কথা ক'ব। কিছু ক্ষেত্ৰত গোপনীয়তাৰে কাম কাজ কৰিব। এতিয়া আহিব কুম্ভ ৰাশি, নীলা ৰং ৩ সংখ্যা। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব। শৰীৰ নজৰ ৰাখিব। অৰ্থৰ ক্ষেত্ৰত খৰচ বাঢ়িব। ভ্ৰমণৰ দিশত বাধা দেখা যায়। স্বামী স্ত্ৰীৰ মাজত মতবিৰোধ হ'ব পাৰে। সন্তানৰ দিশত ভাল। সফলতা পাব। আপুনি জানি বুজি কথা বতৰা ক'ব। বিবাদ হ'ব পাৰে। অৰ্থৰ কিছু চাপ বাঢ়িব। নতুন লোকৰ লগত অলপ সাৱধান হ'ব। প্ৰেমৰ দিশত ভাল। ব্যৱসায় দিশত মন্দা দেখা যায়। আপোনাৰ আশে পাশে থকা লোকক অলপ নজৰ ৰাখিব। পাৰিবাৰিক দিশত শত্ৰুতা থাকিব। বিদ্যাত ভাল। ৰিস্ক আদি নল'ব। এতিয়া আহিব মীন ৰাশি, হালধীয়া ৰং ৯ সংখ্যা। কৰ্মক্ষেত্ৰত পজিটিভ হৈ কাম কৰক। জামালা বাঢ়িব পাৰে। পৰিয়ালত বিবাদ হ'ব পাৰে। প্ৰেমত ভাল। অৰ্থৰ ক্ষেত্ৰত খৰচ বাঢ়িব। জ্ঞাতিৰ সৈতে সদ্ভাৱ বজাই ৰাখক। ব্যৱসায় দিশত ভাল। বন্ধু ভাগ্য ভাল নহয়। জ্যেষ্ঠজনৰ সৈতে সম্পৰ্ক ভাল কৰক। শৰীৰ মোটামুটি ভাল। বিদ্যাত সফলতা পাব। নিজৰ ভেলু বঢ়াব। নিজৰ দায়িত্ব পালন কৰক। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।